আজি আমি যোৱা ১ তাৰিখৰ দিনাখন ১ ছেপ্টেম্বৰৰ দিনাখন আমাৰ একচুৱেলি এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে। সেইটোৰ বিষয় লৈ আজি আমি এটা সংবাদমেল আজি আয়োজন কৰিব লগা হ'ল। কাৰণ স্পষ্টীকৰণৰ কাৰণে। কাৰণ সঁচা কথা নজনাকৈ কিছুমান সংবাদ মাধ্যমত কিছুমান বস্তু প্ৰচাৰ হৈছে। যি প্ৰচাৰক লৈ পেলাই হয়তো আমি অলপ অসুবিধা পাইছোঁ। অসুবিধা মানে আমাৰ ভুল প্ৰচাৰ এটা হৈছে। ভুল প্ৰচাৰটো এইটোৱে হ'ল যে আমি কথা পাতিছিলোঁ হয়। আমাৰ দলীয় কৰ্মীৰ মাজত আমি কথা পাতিছিলোঁ, যেনেকুৱা মই কথা পাতিছিলোঁ আৰু মোৰ লগত মই কুমুদ দাসৰ লগত কথা পাতিছিলোঁ, এটা কোৱাৰীক লৈ পেলাই বা এটা বালিমহলক লৈ পেলাই। কিন্তু এইখিনি কথা লৈ পেলাই সংবাদ মাধ্যমত এটা বস্তু ভুল প্ৰচাৰ হৈ আছে। সেই প্ৰচাৰটো হ'ল কি, এই গোটেই কাৰ্যটোৰ লগত আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ নাম আননেচেচাৰী সাঙুৰ খুৱাইছে। গতিকে আননেচেচাৰী সাঙুৰ খোৱাত আমি খুব দুখিত। গতিকে কিছুমান সংবাদ মাধ্যমে এনেকুৱা মানে কোনো বিশেষ তথ্য নাজানাকৈ, ভাল তথ্য মানে শুদ্ধ তথ্য নোলোৱাকৈ কিছুমান সংবাদ মাধ্যমত এনেকুৱা ধৰণৰ প্ৰচাৰ চলোৱাত আমি অলপমান দুখিত। একচুৱেলি আমাৰ চাওক, আমি যিহেতু দল সংগঠন কৰি আছোঁ, আমি নিজৰ কাৰ্যকৰ্তাৰ মাজতে আমি কথা পাতিছিলোঁ যে আমাৰ কিছুমান অসুবিধা আছে। সেই অসুবিধাৰ বিষয়ে আমি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা কুমুদ দাস তেখেতৰ লগত আমি কথা পাতিছিলোঁ যে আমাৰ এনেকুৱা অসুবিধা, দাদা আপুনি পাৰিলে অকণমান চাব আমাক। তেনেকুৱা ধৰণৰ আমি কথাহে পাতিছিলোঁ, যোনটো আমি হয়তো ব্যক্তিগতভাৱে আমি কথা পাতিছিলোঁ। ঘৰুৱা কথা এইটো এটা। কিন্তু এছ টি মৰ্চাই নলয়, সেইটো লৈছিলে আগতে অন্য দলে যিহেতু আমাৰ এইখিনি এৰিয়াত অন্য দলে এটা সময়ত অকুপাই কৰি আছিলে, অন্য দলৰ আছিলে। তো অন্য দলে লৈ আছিলে যে অন্য দলৰ কাৰ্যকৰ্তাখিনি আমাৰ দলৰ প্ৰতি আকৃষ্ট হয়। মানে তেওঁলোকে আমাৰ লগত যিহেতু আহিলে, সেই এটা পৰিৱেশ আছিলে যে এটা সময়ত যে অন্য দলত তেওঁলোকে থকা সময়ত তেওঁলোকে লোৱা আছিলে। সেই কথাখিনিহে মই ক'ব বিচাৰিছিলোঁ। একচুৱেলি আমি যিদিনা সময়ত যিটো কথাটো কৈছোঁ, ১০০ টকাৰ যোনটো কথাটো কৈছোঁ, একচুৱেলি আমাৰ দলত অহাৰ আগতে, সেইকেইজন ব্যক্তি আমাৰ দলত অহাৰ আগতে তেওঁলোকে লৈছিলে। এইটো অন্য দলৰ আছিলে। কিন্তু আমি যিহেতু আহিলোঁ, গতিকে আমি অহাৰ পিছত আমি তেনেকুৱা ধৰণৰ একো কাম কৰা নাই। আজি তেনেকুৱা ধৰণৰ ল'ব বিচৰা নাই। আমি একচুৱেলি এতিয়া চাওক, আমি নিজৰ ঘৰৰ কাৰ্যকৰ্তা, আমাৰ নিজৰ দলীয় কাৰ্যকৰ্তাৰ ভিতৰতে আমি সহায়হে বিচাৰিছোঁ, সহায় বিচাৰিছিলোঁহে। সেইটোত আমাৰ বেলেগকৈ আমি ডিমাণ্ড কৰিব যোৱা নাই। অন্য দলৰ মানুহক বা কোনোবা ঠিকাদাৰক, কোনোবা মানে আমি তেনেকুৱা ধৰণৰ ডিমাণ্ড কৰিব যোৱা নাই। এতিয়া মোৰ ঘৰত যেতিয়া প্ৰব্লেম এটা হ'ব, নিশ্চয় মই নিজৰ জ্যেষ্ঠজনক ক'ম। মোৰ কিবা এটা সমস্যা হৈ আছে বুলি মই নিজৰ জ্যেষ্ঠজনক ক'ম। ঠিক তেনেকুৱাকৈ আমিও নিজৰ জ্যেষ্ঠ কাৰ্যকৰ্তাজনক আমাৰ অসুবিধাখিনি আমি জনাইছিলোঁ। আমি তেনেকুৱা ধৰণৰ আমি কোনো ডিমাণ্ড কৰা নাই, কোনো ধৰণৰ চিণ্ডিকেটৰ কথা কোৱা নাই, চিণ্ডিকেটৰ কথা আহি পৰা নাই তাত। তেওঁৰ মুখেদি ওলাইছে, তেওঁ হয়তো আমি কথা পাতি থাকোঁতে তেওঁ হয়তো কি ভাবি পেলাই তেনেকুৱা ধৰণৰ কথাটো ক'লে। কিন্তু এই কমপ্লিট কাৰ্যৰ লগত ভৱেশ কলিতা দাৰ কোনো ধৰণৰ ভৱেশ কলিতাৰ কোনো ধৰণে জড়িত নাই। তেওঁৰ লগত কোনো ধৰণৰ আলোচনা হোৱা নাই। তেওঁৰ লগত আগতো কোনো ধৰণৰ আলোচনা কৰা নাছিল। আৰু তেওঁতো এইবিলাক কাম নকৰে, তেওঁতো এইটো দায়িত্ব নহয়। ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি হয়। তেওঁতো এইবিলাক কামত লিপ্ত নহয়। এইবিলাক কামত লিপ্ত থাকিব তেওঁৰ সময় নাথাকে নহয়। আৰু আমাৰ দল, ভাৰতীয় জনতা পাৰ্টি দল এনেকুৱা এটা নীতি আদৰ্শ থকা দল, য'ত আমি অকল দেশৰ কাৰণে চিন্তা কৰিব লাগে। তাৰ পিছতহে আমি দলৰ কথা চিন্তা কৰিব লাগে। তাৰ পিছতহে আমি ব্যক্তিত্বৰ কথা চিন্তা কৰিব লাগে। গতিকে এনেকুৱা এটা নীতি আদৰ্শ আমাক শিকোৱা ব্যক্তিজনে তেনেকুৱা ধৰণৰ কাৰ্যত যে লিপ্ত থাকিব, সেইটো আপুনি কেতিয়াও ভাবিব নোৱাৰে। মহলৰ পৰাই নহয়, আমি বালি মহল বুলি নহয়। এতিয়া বালি মহল বুলি ক'লে আমাৰ ইয়াত যথেষ্টখিনি বালি মহল আছে। আমি তেনেকুৱা ধৰণৰ যদি কথাটো কয় আপুনি, তেনেহ'লে আমি সকলো বালি মহলতে আমি বিচাৰিলোঁ হয়। আমি আমাৰ নিজৰ দলৰ কাৰ্যকৰ্তাৰ লগত কথা পাতিছোঁ। আমি বালি মহল বুলি নহয়। তেওঁ যিহেতু আৰ্থিকভাৱে তেওঁ অকণমান সবল, তেওঁ আৰ্থিকভাৱে সবল যিহেতু আমাৰ দলৰ কাৰ্যকৰ্তাৰ ভিতৰতে, আমি সকলোৱে মানে যিহেতু দল চলাবৰ কাৰণে আমি কিবা এটা সহায় বিচাৰিছোঁ। আমাৰ নিজৰ মানুহৰ পৰাই বিচাৰিছোঁ। আমি অন্য মানুহৰ পৰাই নহয়, বিচাৰিছিলোঁ আমি সহায়হে বিচাৰিছিলোঁ। যে আমি অসুবিধাটো তেওঁৰ লগত আমি শ্বেয়াৰ কৰিছোঁ যে দাদা আমাৰ এনেকুৱা অসুবিধা হৈছে, গতিকে এইখিনি কথাহে আমি শ্বেয়াৰ কৰিছিলোঁ। কিন্তু সেইখিনি কথাক লৈ পেলাই বাৰে সংবাদ মাধ্যমত ভৱেশ দাৰ কথাটো ওলাই আছে। ভৱেশ দাৰ কথাটো অপপ্ৰচাৰ চলাই আছে, সাংঘাতিক ধৰণৰ অপপ্ৰচাৰ এটা চলাই আছে। সেইটো ক্ষেত্ৰত মই এইটো বাৰে কৈছোঁ, সেইকাৰণে ভৱেশ দা এই ক্ষেত্ৰত কোনো ধৰণৰ জড়িত নাই। ভৱেশ দা এই বিষয়ে কোনো ধৰণৰ কথা নাজানে। আমি যি কিবা কথা পাতিছিলোঁ, সেই কথাও আপোনালোকৰ জৰিয়তেহে ভৱেশ দাই গম পাইছে। এইটো কথা আমি শুনিছোঁ। হয়তো এইটো কথাটো মই ডাঠি পেলাই ক'ব নোৱাৰোঁ। মই ক'ব নোৱাৰি যে কাৰোবাৰ কোনোবা কিবা লৈছে, কোনোবা লোৱা নাই। কিন্তু এইটো কথাটো যিহেতু শুনিছোঁ, শুনা কথাই মই তেওঁলোকৰ কথাটো পাতিছোঁ। মই নিজৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ লগত মই সহায় এটা বিচাৰিছিলোঁ।
দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ লগত আমি সহায় এটা বিচাৰিছোঁ যে আমি দল সংগঠনটো চলাবৰ কাৰণে যিহেতু আমি আমাৰ সদায় মনত আমি সদায় এইটো লাগি থাকোঁ যে আমি আমাৰ দল সংগঠনক আমি কেনেকুৱা শক্তিশালী কৰোঁ। তো শক্তিশালী কৰা সেইটো চিন্তা চৰ্চা কৰাত হয়তো আমাৰ কিছু পদক্ষেপ ভুল হ'ব পাৰে। মই এইটোও একচেপ্ট কৰোঁ যে মই এজন আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি তেনেকুৱা ধৰণৰ কথা ক'ব নালাগিছিল, সেইটো মই একচেপ্ট কৰোঁ। মোৰ ফালৰ পৰা এইটো মোৰ ভুল হৈছে। কিন্তু আমি অন্য কাৰোবাক ডিমাণ্ড দিব যোৱা নাই, অন্য কাৰোবাৰ লগত আমি টকা পইচাৰ ডিমাণ্ডৰ কথা ক'ব যোৱা নাই। আমি জাষ্ট নিজৰ অসুবিধাটো কৈছোঁ, নিজৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি নিজৰ অসুবিধাখিনি আমি জনাইছোঁ। আমি অন্য কাৰোবাৰ তাত খুজিব যোৱা নাই, অন্য কাৰোবাক আমি ডিমাণ্ড দিব যোৱা নাই। আমাৰ এইটো নীতি আদৰ্শই আমাক নকয়। আমি ভাৰতীয় জনতা পাৰ্টি কৰিছোঁতো আমি সকলোৱে আগতে নীতি আদৰ্শ শিকি আছোঁ, এতিয়াও শিকি আছোঁ। আমাক শিকিব লগা বহুত আছে। গতিকে তাত চিণ্ডিকেট বোলা কথা, তাত ভৱেশ দাৰ কথা, তাত অন্য বিজেপিৰ কথা, তেনেকুৱা ধৰণৰ বিজেপিয়ে তেনেকুৱা ধৰণৰ চিণ্ডিকেট কৰে, ভৱেশ কলিতাই তেনেকুৱা ধৰণৰ চিণ্ডিকেট কৰে, তেনেকুৱা ধৰণৰ যোনটো অপপ্ৰচাৰ চলি আছে, সেই অপপ্ৰচাৰত আমি অলপ অসুবিধা পাইছোঁ। গতিকে সঠিক তথ্য কল ৰেকৰ্ডিং মই একচুৱেলি কথাটো পাতিছিলোঁ আমাৰে কাৰ্যকৰ্তা তেওঁ আমাৰ বিকাশ বৈশ্যৰ মোবাইলেদি কথাটো পাতিছিলোঁ। তেওঁক যিহেতু মই 2-3বাৰমান কল কৰিছিলোঁ, তেওঁ কলটো মোৰ ৰিচিভ কৰা নাছিলে। সেইকাৰণে মই তেওঁৰ মোবাইলেদি কথাটো পাতিছিলোঁ যে দাদা ফোনটো আপুনি কিয় ৰিচিভ কৰা নাই বুলি। ঠিক তেনেকুৱাকৈ তেওঁৰ তাত যে কল ৰেকৰ্ডিংটো হৈ আছিলে, হয়তো ঠিক তেনেকুৱাকৈ মই সেই সময়ত আমি এনেকুৱা মনোভাৱতেই নাছিলোঁ যে আমি কাৰোবাৰ লগত কথা পাতিম, কল ৰেকৰ্ডিং কৰিম, কল ভাইৰেল কৰিম, তেনেকুৱা ধৰণৰ কোনো মনোভাৱ নাই। কিন্তু সেই বস্তুটো যে কোনে কেনেকুৱাকৈ পালে, মানে হয়তো কোনোবা মানে আমাৰ পিছত লাগি আছিলে। কাৰণ আজিকালিতো শত্ৰুৰ অভাৱ নাই, অন্য দলে বিচাৰি আছে। যিহেতু ভাৰতীয় জনতা পাৰ্টি আজি ৰাইজৰ কাৰণে ভাল কাম কৰি আছে, সেইকাৰণে অন্য দলে বিচাৰি আছে যে তেওঁলোকৰ খুঁত কেনেকুৱাকৈ পাওঁ, তেওঁলোকক কেনেকুৱাকৈ ফচাব পাৰোঁ, তেনেকুৱা ধৰণৰ হয়তো ৰাস্তা বিচাৰি আছে। সেইকাৰণে ডাঙৰ নেতাইতো আমাৰ কেতিয়াও ভুল নকৰে, তেনেকুৱা ধৰণৰ কোনো কাৰ্যত লিপ্ত নাথাকে। হয়তো আমাৰ নিচিনা সৰু কাৰ্যকৰ্তাবিলাক দল সংগঠনক শক্তিশালী কৰাৰ কাৰণে হয়তো কিছু পদক্ষেপত কেতিয়াবা ভুল হৈ যায়, আৰু সেই ভুলটো বিচাৰি আছে। সেইবিলাক কেনেকুৱা ভুল হৈছে, মই কৈ আছোঁ যে আমাৰ ভুল হৈছে, ন ডাউট আমাৰ ভুল হোৱা নাই বুলি নকওঁ যে আমি আমাৰ নিজৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি এনেকুৱা ক'ব নালাগিছিল, সেইখিনি মোৰ ভুল হৈছে। অন্যথা আমাৰ ফালৰ পৰা যে কিবা ভুল হৈছে সেইটো মই নাভাবোঁ। কাৰণ আমি কাৰোবাক ডিমাণ্ড দিব যোৱা নাই। আমি অন্য বালিমহলক ডিমাণ্ড দিব জানো, অন্য কোনোবা ঠিকাদাৰক ডিমাণ্ড দিব জানো, অন্য কোনোবা অফিচাৰক আমি দুৰ্নীতি কৰাৰ কাৰণে আমি ক'ব যোৱা নাই। আমাৰ নিজৰ ঘৰুৱা কথা, এইখিনি আমাৰ ঘৰুৱা কথা আছিলে। আমি ঘৰৰ জ্যেষ্ঠজনক জনাইছোঁ যে ঘৰৰ জ্যেষ্ঠজন যে দাদা আমাৰ এনেকুৱা এটা অসুবিধাৰ সন্মুখীন হৈ আছোঁ, আমাক কিছু সহায় কৰক। আমি নিজৰ জ্যেষ্ঠজনক জনাইছোঁ। কিন্তু সেই জ্যেষ্ঠজনক জনোৱা কথাখিনি মানে ফালৰি কাটি বস্তুখিনি ভৱেশ দাৰ লগত জড়িত কৰাই পেলাই ভৱেশ দাক অসন্মান কৰা হৈছে। গতিকে সেইকাৰণে মই আজি এইখিনি স্পষ্টীকৰণ দিয়াৰ কাৰণে আজি আমি ইয়াত সংবাদমেলৰ এটা আয়োজন কৰিছোঁ। আৰু লগতে আপোনালোকৰ জৰিয়তে মই আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়াক ক্ষমা প্ৰাৰ্থনা খুজিছোঁ যে মোৰ ফালৰ পৰা মোৰ এটা ভুল হ'ল যে মই জ্যেষ্ঠ কাৰ্যকৰ্তাক হয়তো সন্মান যিখিনি কৰিব লাগিছিল তাত হয়তো মোৰ কিছু ৰৈ গ'ল, মই তেনেকুৱা ধৰণৰ কথা পাতিব নালাগিছিল। গতিকে মই আপোনালোকৰ থ্ৰুৱেদি মই আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াকো মই ক্ষমা খুজিছোঁ। আৰু লগতে মই আপোনালোককো এটা অনুৰোধ জনাব বিচাৰিছোঁ যে অনাগত দিনবোৰত তেনেকুৱা ধৰণৰ আননেচেচাৰী আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া বা আমাৰ কোনো কাৰ্যকৰ্তাৰ নাম যে সঠিক তথ্য নোহোৱাকৈ তেনেকুৱা ধৰণৰ যেন প্ৰচাৰ নহয়, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনালোঁ। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एच.एस. स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरलायनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय
दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक